নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GDৰ জিকেৰ পৰা কেইটামান প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 26 আছে, লুইছ পেষ্টাৰে কি আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰেবিজ ৰোধী টিকা। ৰেবিজ ৰোধী টিকা লুইছ পেষ্টাৰে আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 27, সেই নাভিকীয় অভিক্ৰিয়াক কি বুলি কোৱা হয় য'ত দ্ৰৱণীয় উপাদানটো শক্তিলৈ পৰিৱৰ্তিত হৈ পৰে? ইয়াৰ এনচাৰ হ'ব B2। কুৱেশ্যন নম্বৰ 28 আছে, বৰষুণ দিব পৰা ঘন তথা ধূসৰ মেঘক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰ হ'ব বৰ্ষাস্তৰী মেঘ। কুৱেশ্যন নম্বৰ 29, 1857 বিদ্ৰোহৰ সময়ত ভাৰতৰ ভাইচৰয় নিম্নলিখিত কোনগৰাকী আছিল? ইয়াৰ এনচাৰ হ'ব D, কেনিং। কুৱেশ্যন নম্বৰ 30, যিসমূহ দেশক সাধাৰণতে বাল্টিক দেশ বুলি কোৱা হয়, সেই দেশৰ শৃংখলাত নিম্নোক্ত কোন কোন দেশ চামিল হৈ আছে? ইয়াৰ এনচাৰ হ'ব B, ইষ্টনিয়া, লাভাটিয়া, লিথুৱানিয়া। বাল্টিক সাগৰৰ কাষত এই তিনিখন দেশ আছে, সেয়েহে এই তিনিখন দেশক বাল্টিক দেশ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 31, গৰম কালত উত্তৰ ভাৰতীয় ক্ষেত্ৰত অত্যাধিক গৰম আৰু শুকান স্থানীয় বতাহক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰ হ'ব লু। কুৱেশ্যন নম্বৰ 32, O গ্ৰুপৰ তেজ থকা লোক গৰাকীয়ে কি গ্ৰুপৰ লোকৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে? ইয়াৰ এনচাৰ হ'ব এনচাৰ নম্বৰ D, কেৱল O গ্ৰুপৰ পৰাহে O গ্ৰুপৰ লোকে তেজ ল'ব পাৰে বা গ্ৰহণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 33, সংবিধানত জনস্বাস্থ্য আৰু স্বচ্ছতা তথা চিকিৎসালয়ত তথা ঔষধালয়ত থকা ফাৰ্মাচী কোনটো সূচীৰ অন্তৰ্গত হয়? ইয়াৰ উত্তৰটো হ'ব ৰাজ্যসূচী। কুৱেশ্যন নম্বৰ 34, নিম্নলিখিত কোনখন দেশে সৰ্বপ্ৰথমে মহিলাক মতাধিকাৰ প্ৰদান কৰিছিল? এই প্ৰশ্নটো যোৱা ভিডিঅ'টো লোৱা হৈছে, যদি ভিডিঅ'টো চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব। এনচাৰ হ'ব নিউজিলেণ্ড। কুৱেশ্যন নম্বৰ 35, কোনগৰাকী মৌৰ্য সম্ৰাটে ভদ্ৰবাহুৰ সৈতে শ্ৰৱণবেল গোলা লৈ গৈছিল? এনচাৰ হ'ব ইয়াৰ চন্দ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 36, নিম্নলিখিত সমস্যাসমূহৰ ভিতৰত কোনটো অৰ্থব্যৱস্থাৰ কেন্দ্ৰীয় সমস্যা নহয়? এনচাৰ A, ব্যক্তিগত লাভালাভ কেনেদৰে সৰ্বাধিক কৰিব লাগিব। কুৱেশ্যন নম্বৰ 37, লাভৰ গুত্যাত্মক সিদ্ধান্তৰ প্ৰতিপাদন কোনে কৰিছিল? ইয়াৰ এনচাৰ হ'ব C, ক্লাৰ্ক। কুৱেশ্যন নম্বৰ 38, সেইগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল যিয়ে সংসদ সদনত উপস্থিত নোহোৱাকৈ পদত্যাগ পত্ৰ দিছিল? ইয়াৰ এনচাৰ হ'ব চৰণ সিং। যোৱাকালিও ভিডিঅ'টোত এই প্ৰশ্নটো লোৱা হৈছিল।
Question number 39. Continent of contracts কিহক কোৱা হয়? ইয়াৰ answer হ'ব আফ্ৰিকা। Question number 40. এম্ফটেৰিক উভয়ধৰ্মী পদাৰ্থ কোনটো ৰূপত ক্ৰিয়া কৰে? ইয়াৰ answer হ'ব অম্ল আৰু ক্ষাৰ দুয়োটা ৰূপতে ক্ৰিয়া কৰে। Answer number C. Question number 41. ৰামকৃষ্ণ মিছন কোনে স্থাপনা কৰিছিল? Answer A. স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। Question number 42. প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰত নিম্নলিখিত কোনটো উপাংশ আছিল? Answer হ'ব semiconductor memory. Question number 43. নিম্নলিখিত বিকল্প উত্তৰসমূহৰ ভিতৰত কোনটো এৰছল নহয়? ইয়াৰ উত্তৰ হ'ব আৱৰ্জনা। Question number 44. পানীৰ স্থায়ী কঠোৰতা আঁতৰাবলৈ নিম্নোক্ত কোনটো উপায় অৱলম্বন কৰিব নোৱাৰি? ইয়াৰ উত্তৰ হ'ব উতলোৱা। Question number 45. লণ্ডন অলিম্পিক 2012 কোনগৰাকী মহিলা বক্সাৰে ৰূপৰ পদক লাভ কৰিছিল? Answer হ'ব মেৰী কম। Question number 46. লোকপিয়ল কিমান বছৰৰ মূৰে মূৰে কৰা হয়? Answer হ'ব 10 বছৰৰ মূৰে মূৰে। Question number 47. গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰৰ দ্বাৰা কি বিপ্লৱ আৰম্ভ কৰা হৈছিল? Answer হ'ব বি শ্বেত বিপ্লৱ। Question number 48. বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মহাদ্বীপ কোনটো? Answer হ'ব আফ্ৰিকা। Question number 49. দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি তথা বৰ্ণ বিদ্বেষ বিৰোধী আদৰ্শ পুৰুষ নেলছন মেণ্ডেলাৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ এনসাৰ হ'ব 5 ডিচেম্বৰ 2013। এনসাৰ ডি। আজিৰ শেষৰটো প্ৰশ্ন, ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনসাৰ হ'ব 12 জানুৱাৰী, স্বামী বিবেকানন্দৰ জন্মৰ দিনা। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি SSC GDৰ GK পাৰ্টৰ পৰা এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ। আৰু এনে ধৰণৰ ভিডিঅ' সদায় চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰি দিব, যাতে মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' সদায় আনিব পাৰোঁ। যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ এইখিনিয়ে, ধন্যবাদ।